নগাঁও জিলাৰ চাপানলাত থকা হাতীবন্ধু কমিউনিটি হল আৰু ট্ৰেইনিং চেণ্টাৰত নেচাৰ কেম্প হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ এহাল দম্পতীৰ অভিনৱ প্ৰয়াস হয়। নগাঁও জিলাৰ এক ব্যতিক্ৰমী স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আৰু হাতীবন্ধু সংগঠনৰ লগতে বন বিভাগৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে নেচাৰ কেম্প অনুষ্ঠিত হৈছে। 19 আৰু 20 আগষ্টত জিলাখনৰ 10খন বিদ্যালয়ৰ পৰা মুঠ 50 জন ছাত্ৰই মিছন লাইফ আন আছাম অধীনত উক্ত কেম্পত অংশগ্ৰহণ কৰিছে। দিনৰ ভাগত অনুষ্ঠিত হোৱা মুকলি সভাত গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা চিৰাজউদ্দিন আহমেদৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে সকলোৰে লগত মত বিনিময় কৰে। উল্লেখ্য যে হাতীবন্ধু সংগঠনৰ জৰিয়তে বিনোদ দুলু বৰাই তেওঁৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাৰ সহযোগত হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ কৰা চেষ্টাক সকলোৱে চেলিউট জনাইছে। জানিব পৰা মতে 2015 চনত প্ৰতিষ্ঠা হোৱা হাতীবন্ধু নামৰ প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনৰ মূল উদ্যোক্তা গুৱাহাটীৰ প্ৰদীপ ভূঞাৰ নিৰ্লহ প্ৰচেষ্টাত নগাঁও কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া অঞ্চলত বৰ্তমান হাতী মানুহৰ সংঘাত বহু পৰিমাণে হ্ৰাস পাইছে। উল্লেখ্য যে স্থানীয় যুৱক বিনোদ দুলু বৰাই উক্ত অনুষ্ঠানৰ জৰিয়তে হাতীখলিৰ ৰংহাং গাঁৱৰ ৰাইজৰ সহযোগত বনৰীয়া হাতীৰ খাদ্যৰ বাবে 250 বিঘা মাটিত ধান খেতি কৰি হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ বহু পৰিমাণে সক্ষম হৈছে। মন কৰিবলগীয়া কথা যে অতি পিছপৰা আৰু সহজ সৰল গাঁওবাসীয়ে তেওঁলোকৰ 250 বিঘা মাটিত ধান খেতি কৰি হাতীৰ বন্ধু হিচাপে খাদ্যৰ যোগান ধৰিছে। হয়, আচৰিত যেন লাগিলেও 2019 চনৰ পৰাই এনেদৰে ধান খেতি কৰি উক্ত গাঁওবাসীয়ে প্ৰকৃতিপ্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। ওচৰৰ পাহাৰীয়া অঞ্চলসমূহত প্ৰায় 400 বিঘা মাটিত বনৰীয়া হাতীৰ খাদ্য হিচাপে বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰিছে। সঁচাকৈ বন্যহস্তীক খাদ্য যোগান দিয়াৰ বাবে বৃক্ষৰোপণ কৰি লালন পালন কৰাৰ জৰিয়তে জীৱ-জন্তুৰ প্ৰতি থকা মৰম প্ৰদৰ্শন কৰাটো সঁচাকৈ অতিশয় প্ৰশংসনীয় পদক্ষেপ। উল্লেখনীয় যে বিনোদ দুলু বৰাই সৰুৰে পৰা অসহায় বনৰীয়া হাতীৰ বন্ধু হিচাপে কৰি অহা কামৰ বাবে ইতিমধ্যে বহু ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমিও news24.com লাইভৰ ফালৰ পৰা বিনোদ দুলু বৰাৰ লগতে তেওঁৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিনোদ দুলু বৰাৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেওঁক এনে মহান কামৰ বাবে পুনৰবাৰ চেলুট জনাইছোঁ। আছিকুৰ ৰহমানৰ ৰিপৰ্ট news24.com লাইভ।